বহু দিন পৰা ভাবি আছিলো যে মই কন্টেন্ট কি দিম মানে একদম পুৰা বেছি ভাবি ভাবি মানে কন্টেন্টও পোৱা নাই যি হ'ব হ'ব এনেই কেমেৰা অন কৰি আৰু কথা পাতা আৰম্ভ হৈ গ'ল বাৰু এতিয়া নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ আজি আকৌ এটা নতুন ভিডিঅ' লৈ এইটো আমাৰ গাঁৱৰ সাব চেণ্টাৰ হয় আমি মোহন ভাই মোহন ইয়াৰ আচল নাম ইয়াৰ চেনেল আছে এটা সম্ৰাট হোৱাইট ব্লগ বুলি 2.0 কিবা তো আমি আৰু এজন আছে আগত তো আমি তিনিজন ইমান গৰম আছে যে এইকাৰণে নদীত গা ধুবলৈ গৈ আছোঁ তো বলক নদীত গা ধোৱা ভিডিঅ'টো আৰম্ভ কৰোঁ তেতিয়ালৈকে চাই থাকক আৰু মোৰ চেনেলত কোনোবাই নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনখনো দবাই দিব এটাপাটিबाट নি মোহন আমি সদায় এটা অকল নদীত কেলে গৈ থাকিম বুলি আমি এতিয়া বেলেগ নদী ফালে গৈ আছোঁ মানে নদীত একেকাৰণে মানে তাত দলঙো আছে यहाँबाट उतलिने मन यार चुलीखिनि सक्छन् कि स्टाइলত হৈছে মানে लैकिने आधै मोहन দোকানত কিবা লম বুলি গৈছে মানে ইমান গৰম আমি লগতে মানে এখন ছাতি লৈ কিনে আহিব লাগিছিলে কেলে কি ইমান ৰ'দ আছে পুৰা ৰাস্তাৰ পৰা আহিছোঁ যিহেতু এতিয়া ইয়াত অলপ ৰখিছোঁ মানে বাঁহ গছৰ ছাট আৰু মোহন ভাইও দোকানত কিবা ল'ব কিবা আনিবলৈ গৈছে আৰু আমি ইয়াত ৰৈ আছোঁ ছাট বহি কিনে ইমান গৰম আছে যে যিহেতু তো আহি আছে সেইটো তো গাঁৱত এনেকৈ ঘূৰি ফুৰা মজাই বেলেগ লাগেতো সেইকাৰণে আজি নদী ফালে এনে ইমান গৰমত নদীত ডুবি থাকিবলৈ কি মজা লাগে ন অজয় হা অজয় মানে লাজ কৰিছে দেই ভিডিঅ'ত উঠিব বুলি অলপ জলদিকে আনা ভাই এই পিছত আহি আছে বুঢ়া মানুহ নিচিনা ডেকা মানুহ হৈ কিনে জলদি আ তো মোহন ভাই দোকানৰ পৰা এইটো বাউন্স বিস্কুট আনিছে মানে নদীত গা ধুই থাকোঁতে বেছি তাকত লাগেতো মানে নদী আৰু আপুনি গা ধুই পাইছে তাৰ কাৰণে অলপ ভোক লাগিব বুলি ন ভাই সঁচাকৈ লাগে কি কথা কৈছে আপুনি শুনিলে অলপ চলপ হ'লে ইংলিছबाट কৈছে দেই মই আছামিজ কথা ক'ব নাজানো কৈছে ইংলিছ কথা জানিব কৈছে ইংলিছ কথা ক'বলৈ তো ইয়াত LP স্কুল আছে এই LP স্কুলত মই পঢ়া নাই আমি মাজুলী জনতা প্ৰাথমিক বিদ্যালয়ত পঢ়িছোঁ যে গৈ আছোঁ এতিয়া মোহন ভাই আনিছে বিস্কুট ন বিস্কুটো খুলি কিনে দুটা খানা কৈছে এতিয়া খাই দিম যিহেতু দিছে म ट्राइपड ल्याउनु पर्थ्यो नि मोहन भयो हात हल्लिँदैछ हेर्नु म दोलङमाथि गएर तिमीहरू तलाको भ्यू लिन्छु ल तपाईँ देखाएर तल जानु त म दोलङमाथि गएर तिमीहरू लिन्छु लिन्छु नि त बिस्कुटो खाइदिनु एउटा बरक नदीर भ्यू चाবলৈ यो मुख लगाएको छ यहाँ सुलीखिनि सक्न सुली Look at his hair. মোহনে অকল ইংলিছ কথা ক'ৰ পৰা শিকিলে জানো এতিয়া এইটো কৈ আছে যে আপোনালোককো শুনাম বাৰু নদীত গৈ কিনি মানে মই ক'ম এই
ইউ আৰ টেল এবাউট দিছ ৰিভাৰ কম তাৰপিছত ই শুনাব মানে কেনেকৈ সৃষ্টি হৈছে কোনে বনাইছে এই ব্ৰিজটো নদী কেনেকৈ সৃষ্টি হৈছে তো চব ই ক'ব তো ভিডিঅ'ত লাগি থাকিব নাকি দে ইয়াৰ বল গৰমত ইমান আৰু এটা লগৰী আহি গ'ল মানে চাইকেল লৈ কিনি আকৌ ঘৰত ইমান মাতিছিলোঁ মানে নুশুনিলে নেকি চাইড সেইকাৰণে শুনা নাই আৰু অলপ দূৰ আছে আমাৰ ডেষ্টিনেশ্যনত নদীত আহি পাব তেতিয়া নদীটো এতিয়া চাওক এইটো ভিউটো ইয়াৰ এইটো গাঁৱৰ আল্ট্ৰা ৱাইডত চাওক মই আগতে আল্ট্ৰা ৱাইডত কৰা নাছিলোঁ মোৰ ফেচটো দেখাইছিলোঁ যে সেইকাৰণে অলপ এনেকা মানে গোলকে আপুনি জানেই মানে মোবাইল চলাই গৈ আছোঁ এতিয়া ভিউখিনি চাব পাৰিব একদম কিমান গৰম দি আছে এতিয়া আপোনালোকৰ তাত কেনেকৈ হয় কমেণ্টত জনাবচোন ঐ হিন না কি দিছ তই মই নাখাম এইটো চাহপাত বাগান হয় এইটো তামোল গাছো আছে লগতে তো এজন লগৰী আহি গ'ল আমি এতিয়া 4জন হ'লোঁ এতিয়া বেছি দূৰ নাই অলপহে আছে 1 কিলোমিটাৰমান ইমানো নাই আধা কিলোমিটাৰমান আছে আহি পাম চাওক না লাইনকৈ আহি আছে একজন এই পিছত একজন মোবাইল চলাই কিনি কেমেৰা আৰু চাওকচোন মোৰ অৱস্থাটো এতিয়া মেৰু অঞ্চলৰ বৰফ গলাৰ অৱস্থা চেম ফৰ মি তো ইয়াত এটা সৰু চটপটে দোকান আছে জালচানা বনাই তো ইয়াত সোমাই চাম ঐ भाइहरू त्यहाँ पानी सबभन्दा बेसी दह कहाँ छ त्यहाँ त्यहाँ गएर जो एक बार उभि हेर त जोखी हेर न त गएर हेरौँ বেছি দৰ আছে त हजुर এতিয়া এনেকা মানে পানীত এনেকা ডুবি থাকিবলৈ একদম গৰমত একদম পুৰা মানে মজাই বেলেগ ন ভাই এই ভাইহঁতেও এনেকৈ কৰি আছে চ' এনেকা অলপ এনেকা ডুবি কিনি এইটো চাওক মজাই বেলেগ লাগে এই ইহঁতি মানে নদীত কি সাঁতুৰিব নাজানে এই চাওক ওপৰত বহি আছে আমাৰ লগত অহা লগৰীয়াকেইটা তো চাওক মই মোবাইলটো অলপ ডুবাই দিছোঁ এইটো একো নহয় দেই ফাৰ্ষ্ট টাইমৰ কাৰণে ঐ ভাই ঐ নৌ না तिम्रो ঐ नौ आइज ঐ सम्राट ঐ निखिल कहाँ त्यहाँ डुबेको आइज न अलिक दहमा यहाँ गा धुवा लागि বডি নাই মোৰ অলপ চলপ আছে এইটোতো বডি নকয় আৰু এইটোতো নেচাৰেলি এইটো থাকিবই মানে মানুহ একদম মজাই বেলেগ গা ধুই কিনি চাওক এইটো ভাই আৰু একবাৰ মাৰি কিনি দেখাচোন ভালকে বেক ডাইভ মাৰিব পাৰে আমিতো এনেকা আধাও নোৱাৰো এনেকা চাওক চাওক আৰু অজয় মাৰ वाह গা ধুবলৈ একদম মজাই বেলেগ লাগে গৰমত ইমান শীত মানে এনে চাহ জেগাত যে পানী অলপ গাড্ডা বেছিও নহয় আৰু একবাৰ ট্ৰাই ইট वाह ভৰি গ'ল নহ'ব হ'ব একো নাই ঐ কেমেৰা চলাই ৰাখি এতিয়া চাব এজন ভাই ইয়াৰ পৰা উঠি কিনি তাত গৈ কিনি তাৰ পৰা ডাইৰেক্ট ইয়াত মানে জপিয়াব দেই চাওক যা ভাই গৈ আছে চাওক এইটো এতিয়া আমি ফাইনেলি নদীৰ পৰা গা চা ধুই কিনি ওলালো গা পাত ধুই কিনি
ইয়াত মানে ওলাইছিলে ইয়াত ইয়াৰ পালচাৰৰ চেনখন মানে ছিঙি গ'ল বোলে সেই বনাই আছে এই চাইকেলত লাইট মানে এই বাস্কেটৰ আগত লাইট দি থৈছে এইটো চাওক জ্বলাই দেচোন ভাই এইটো অফ হৈছে স্যার এইটো অন জ্বলাই এইটো চাওক এইটো পাণ্ডেৰ চাইকেল যে এই কাৰণে নামটো ডেঞ্জাৰ যে ইয়াৰ তাৰে এতিয়া বিজো কৈছে চাওকচোন বলক এতিয়া কি भयो ঐ মাথি দলংको माथि हिँड्न मोहन त यता ब्रिजर उपरबाट एकबार भ्यूটো देखाइ दिम धुनियाके देखि पाबो यता भ्यूটো ब्याक क्यामेराबाट देखाइ दिम আমি ইয়াত ঝালচানা খাব বলে একদম মানে আহোঁতে মানে এইফালৰ পৰা মানে নাই খুৱাই এতিয়া খাম বুলি কৈছে ইয়াত ধুনীয়াকৈ বনাব আৰু অডিয়েন্সকেইটা চাওক ফটো খিচি আছে কাষ্টমাৰ आएको छ नि कतिको बनाउने अरे मोहन 20 क्यामेरालाई नि नदीमा मैले गा धोइकन निकै नै फिलिङ आइले एकदम আমনি লাগে যাতে अझ के হ'ল कसुन মোক একদম মজা লাগিছে কালিও আহি খেলিবলৈ একদম মজা ধুনীয়া লাগিছে राधे राधे करते सफाई कर दे ना राधे 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 भाइ तातोमा तातो छ होला पानी पनि ल्याइदिनु न यहाँ पिरो हुन्छ फेरि खानालाई कौन सा ले रहा था क्यामेरा त्यसमै लिएर आइदिए नखाइकन चिसो खानु पर्यो कॉल माम पिल्ला पिल्ला गर्दा मात्रै आउँछ चिसो जा त्यो फ्याँक यसको पनि सेल्फी खिचिदेऊ त एउटा यसो गर्दै यस्तो गर्दै सेल्फी खिच्ने तो सुजे सेल्फी भयो। खिच्दै छ नकर भयो सु पकडेको आउँछ फेरि सु छोड्दै हात फोटो एउटा दुटा मारिदिन्छु एकदम अलिक भालके पेली थाक चलाइ थाक তাৰপিছত ঠান্ডা আহিব নাই যেতিয়া তেতিয়া আনিবি দেই বাই ए उतारा हेर फाइनली আমাৰ এই ঝালচানা মটৰ কিবা কিবি সব মিক্সচাৰটো বনি গ'ল এতিয়া এইটো খাব লাগে ওপৰৰ পৰা কি ঢালিদিলে কি হালিদিनु पैसा दे न पैसा दे पैसा दिदे এতিয়া খাম এইটো दिनु नि हो यहाँ राख्न त नि यहाँ तिम्रो उठेर खाऊ न कि छोड त्यहाँ राख्नु उठ न ल समात त मोहन पैसा दिया त्यो आलु हो म सेल्फी खिच्दै छु भन् कहिले खाएको थिएन होला नि अब झालजाना यो ढाल्छ नखाइले पानीपुरी थियो नि पहिले पानीपुरी पनि थियो दोलुङमा पनि थियो दोकान पहिला हामी बिहान 11 बजेबाट राति 11 एक बार খাইদিলো মানে 20 টাকাৰ বনাইছিলে এক ইমানে টেস্টি লাগিলে নহয় আৰু একবাৰ বনাবলৈ দিলে অজয় দেই ভাল আছে এনেকে খোৱাটো সো আৰু একবাৰ খাই দিম তাৰ পিছত যাম मरि हत्ते छैन আৰু আজিৰ ভিডিঅ'টো চাই কেনেকা লাগিছে কমেন্টত জনাই দিব তো আজিৰ ভিডিঅ' ইয়াতে সামৰিম লগ পাম এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈকে বাই বাই